হেল্ল' গাইজ, কি খবৰ? সকলোকে ভাল, মোৰো ভাল। আজি আকৌ আহি গ'লোঁ নতুন এটা ব্লগ লৈ। আমিতো সদায় ডেইলি ব্লগ বনাওঁৱেই, আজিও বনালোঁ তেনেকৈ। যিনো ঘৰত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাওঁ। এইকেইদিনটো সদায় বৰষুণ দি আছে। ইয়াত মই চৰ্টৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ইয়াত দেখিছে নাই, বতৰটো একদম ডাৱৰীয়া কৰি আছে। এতিয়াও অলপ চলপ বৰষুণ দি আছে। মই গা চা ধুই ৰেডি ব্লগ তললৈ যাওঁ, বাহঁতেনো কি কৰিছে চাওঁগৈ। এইফালে আমাৰ মেঘ চুই আছে বৰষুণৰ বতৰত। হেল্ল' গাইজ, এতিয়া ভিতৰত পালোহি। বাই পুৰা গান শুনি আছে, দেখাব পুৰা গানো গাই আছে, গানো শুনি আছে। এতিয়া অকণমান আমাৰ বতৰটো এৰিছে। এইকেইদিন পুৰা বৰষুণ দি আছে লাগাতাৰ দিনে ৰাতিয়ে। লাইট চাইট নাই, এতিয়া লাইটটো আহিছে, মই বোলো গান এটা ধুনীয়াকে শুনি লওঁ। সেয়া গাইজ, এতিয়া বলক মায়ে কি কৈছে চাওঁগৈ। এয়া বস্তু এটা দেখাব আছে আপোনালোকক। দেখা এয়া আমাৰ ছিংগাপুৰৰ টিলিঙা দেই। এয়া মায়ে ভাত বনাই আছে, এয়া কথা পাতি আছে ফোনত। মই খাই লওঁ। এতিয়া মায়ে ভাত চাত বনাই আছে, খোৱা নাই বাৰু, খাম আৰু আপোনালোকক দেখাম অলপ দেৰিকৈ। লগ পাইছোঁ, বাই গাইজ। এতিয়া মই জুচ অকণ খাই দিছোঁ, তাৰপৰা খামগৈ ভাত। বলক এতিয়া যাওঁ। এতিয়া কৰি আছোঁ মই ডিম বইল। গাইজ, এতিয়া আমি ভাত খাইছোঁ। এইফালে খাব লৈছোঁ আমাৰ সন্ধিয়া চাহকাপ, আৰু আজি লৈছোঁ পাপৰ আৰু লাল চাহ। আমি খাই লওঁ ধুনীয়াকৈ। খাচী মাংস শিকাব লাগিব কাৰণে নহৰু পিচি আছে। কি কৰ কি নকৰ, নহৰু পিচি আছে। পিচি থকা নাই, মই দিবলৈ ৰেডি কৰিছোঁ। পিঁয়াজ দিছে আৰু হালধি দিছে আৰু কি কি দিছে, তেল দিছোঁ। তাৰপিছত তেজপাত, আদা নহৰু এতিয়া দিম। এটা সৰুকৈ পিঁয়াজ কাটি দিছোঁ। পিঁয়াজ দিম মানে এতিয়া এনেই কাটি দিছোঁ। তাৰপৰা অলপ মই থৈ দিব, আধা 1 ঘণ্টামান মই থৈ দিম ধুনীয়াকৈ। তাৰপাছতহে বনাম। আমি জুচ বনাম এতিয়া। লাইন আছে মানে সেইখন বৰ্ডত ইনভাৰ্টাৰ কানেকশ্যনটো দিয়া নাই, নহ'লে ভাবিব নহয় লাইট জ্বলি আছে কেলৈ নাই বুলি কৈছে। গাইজ, এতিয়া মই মাংসখন টেষ্ট কৰি চাম। আপোনালোকে চাওক, এইফালে মাংস উতলি আছে। ইয়াত মই খাম। মজা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে'। কালি ভিডিঅ' কণ্টিনিউ কৰা নহ'ল, মানে বনাবলৈ মন নগ'ল আৰু সেইকাৰণে এতিয়া আমি গা পা ধুই ৰেডি। এইফালে গা ধুই পেলাই ৰেডি হৈ আছে। আৰু এতিয়া মই ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছোঁ। বলক আজি দেখাম ব্ৰেকফাষ্টত কি আছে। আমাৰ ব্ৰেকফাষ্টত আছে দৈ আৰু চিৰা, আমাৰ অসমীয়া খুবেই মৰমৰ জলপান দৈ চিৰা মই আজি ৰেডি কৰিছোঁ। আৰু এইফালে আছে চাহ। আমি খাই লওঁ ধুনীয়াকৈ, তাৰপৰা লগ পাই আছোঁ আপোনালোকক। আমাৰ বিলনী একদম পূৰা হেৰি চেৰি লৈ গামোচা চামোচা লৈ এইফালে তোমাৰ পিঠিৰ পৰা একো নেদেখিলে। খাইছা বিলনীয়া পিছে পিছে মই দৌৰিব লগা হৈছে। কি দিছে আপুনি? গুৰ পেলাইছে ন? আপুনি পাৰিব বিলনীয়া হ'ব। হেল্ল' গাইজ, এতিয়া জলপান চলপান খাই হৈ গ'ল আমাৰ। এতিয়া এফালে যাম, মানে আপোনালোকক লৈ যাওঁ বলক। মই মানে ওলাই ৰেডি হ'লোঁ, এতিয়া বাছলৈ যাওঁ বলক। বাইক কি কৰিছোঁ চাওঁগৈ। আমাৰ ভণ্টি শুই আছে, মৰমৰ ভণ্টি। হাই কৰি দে। আমাৰ মা ওলাইছে। আজি এবাৰ মই ভিডিঅ' বনাম। এতিয়া গৈ আছোঁ আমি লখিমপুৰ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে আমি পাই গ'লোহি ৰয়েলটিত, মানে এটা ৰিপৰ্ট ল'বলৈ আছিলে, সেইকাৰণে নিবলৈ আহিলোঁ। মাৰ ভাগৰ 15 দিনৰ পিছত মানে মাতিছিলে চেকআপলৈ, তো সেইটো লৈ আহিলোঁ লগতে। ঠিক আছে, আমি এতিয়া আহি পালোহি। এতিয়া বহি আছোঁ। মাক মাতিব আৰু নামৰ মতে মাতিব চবকে। ইয়াৰ ৰিপৰ্ট পাই গ'লোঁ আমি। এতিয়া বহি আছোঁ আৰু মাতিব আৰু। এইফালে কেইটামান মেডিচিন ল'বলৈ দিছিলে, মই মেডিচিনকেইটা লৈ ল'লোঁ, আৰু লৈ মেলি এতিয়া আমি যাম ঘৰলৈ। এতিয়া আমি ওলাইছোঁ ঘৰলৈ যাবলৈ আৰু। এইফালে আমাৰ ভণ্টি শুই গ'ল, আৰু এইফালে আমাৰ
বাইদেউ শুলে, দুফালে দুজনী শুই আহিছে, মাজতে মই আহি আছোঁ আৰু মোৰো টোপনি লাগিছিলে, হ'লেও হোৱা নাই মই। আৰু এতিয়া আমি পাই গ'লোহি হাৰমতি বজাৰত মই কিবা বস্তু লৈছিলোঁ আৰু এইফালে লৈ ল'লোঁ মই মাছ আৰু খুতৰা শাক। এতিয়া ধুনীয়াকৈ বনামগৈ গৈ পিনি, ভোক লাগি আহিছে খুব। আৰু এইফালে লৈ লৈছোঁ মই মেক্সৰ কাৰণে মাংস। এইখনে হৈছে আমাৰ হাৰমতি বজাৰখন, আপোনালোকে দেখিয়ে থাকে মোৰ ভিডিঅ'ত। এইফালে মোৰ বনাই মেলি হৈ গ'ল ভাত, মায়ে খাই আছে এতিয়া, ময়ো খাই লওঁ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ নাযায়। প্লিজ 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 আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।